जय विश्वकर्मा बाबा की जय जय विश्वकर्मा बाबा की जय। तामान দিছে বৰষুণে তিতি ভিজি হাহাকাৰ হৈ গৈছোঁ। এতিয়া অলপ ওলাই আহিলোঁ, এই লগৰ এটা ফোন কৰি আছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি হৈছে বিশ্বকৰ্মা পূজা। আজি মই দিনটো কি কৰোঁ আপোনালোকে চাই থাকক ধুনীয়াকৈ। মই আজি দিনটো কি কৰোঁ কি নকৰোঁ চব দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ। মই এতিয়া বৰ্তমান এই বাইদেউক গা ধুৱাব লৈ আহিছোঁ। বাইদেউক ধুনীয়াকৈ গা পা ধুৱাই ধুনীয়াকৈ মালা চালা পিন্ধাই আজি দিনটো মই কি কৰোঁ আপোনালোকে চাই থাকক। সেইটো কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ লেটছ গো। A few moments later. আজি বিশ্বকৰ্মা উপলক্ষে আজি ভকত বস্তু মাতিলে কিবা তাতে আমাৰ গৃহস্থই নাম আগুৱাই থাকে। যদি কিবা গাড়ীখনৰ প্ৰতি বা সকলো এই গাড়ী চলোৱাৰ প্ৰতি কিবা যদি বিধি পথালি সকলো আশীৰ্বাদ আগলৈ জানি আমাৰ এতিয়া বৰ্তমান প্ৰসাদ বিতৰণ হৈ আছে। চাওক ধুনীয়াকৈ প্ৰসাদ খোৱাত বৰ্তমান লাগি আছে। এয়া জেঠাই আছে, জেঠাই পৰিহঁত আছে। ধুনীয়াকৈ প্ৰসাদ খোৱা বিতৰণ চলি আছে আমাৰ। ফাইনেলি আমাৰ এতিয়া বৰ্তমান পূজা পাতি ক্লিয়াৰ হৈ গৈছে। এতিয়া চাই থকা আপোনাৰ এয়া ফাইনেলি মোৰ বাইদেউ ধুনীয়াকৈ মালা চালা পিন্ধাই ক্লিয়াৰ কৰিলোঁ। ইয়াৰ লগত আছে এইবিলাক জয় বিশ্বকৰ্মা বাবা কি জয় জয় বিশ্বকৰ্মা বাবা কি জয়। ফাইনেলি মোৰ পূজা চূজা কমপ্লিট হৈ গ'ল। মই গৰুকেইটা পানী খুৱাব আহিলোঁ। গৰুকেইটা পানী চানী খুৱাই গ'ল। এতিয়া মই ঘৰলৈ যাওঁ। ঘৰলৈ যাই পিনে ধুনীয়াকৈ ড্ৰেছ চেছ চেঞ্জ কৰি পিনে মই পূজা খাবলৈ যাম। বৰষুণটো ঠিক নাই, বৰষুণটো ধুইছে, সেইটো কাৰণে যাব পৰা নাই ঠিক নাই। তেও যাবলৈ কাৰণে চেষ্টা কৰিম পূজা চূজা খাবলৈ কাৰণে। চাই থাকক আপোনালোকে, সেইটো কাৰণে ভিডিঅ' এইটো স্কিপ নকৰাকৈ। A few moments later. আজি হৈছে বিশ্বকৰ্মা পূজা। অলপ ওলাই আহিলোঁ, বতৰটো তামান দিছে বৰষুণে তিতি ভিজি হাহাকাৰ হৈ গৈছোঁ। এতিয়া অলপ ওলাই আহিলোঁ, এই লগৰ এটা ফোন কৰি আছে। বিশ্বকৰ্মা পূজা বোলে পূজা পালিছে বোলে, সেইটো কাৰণে অলপ পূজা খাবৰ কাৰণে মাতিছে। অলপ ওলাই আহিলোঁ সেইটো কাৰণে। আজি বিশ্বকৰ্মা পূজা ভাল পালিছে দেই, বৰষুণ তামান পৰিছে আৰু কিন্তু। এতিয়া মই অলপ যাই পিনে ইলেক্ট্ৰিচিটি হেৰি দোকানত অলপ কাম আছে, তাৰমানে কামখিনি কৰি লওঁগৈ। তাৰমানে টিভি চোৱাৰ তাৰমানে কৰ্ডটো অলপ বেয়া হৈ গৈছে, সেইটো কাৰণে কৰ্ড এটা কিনিব লাগিব। মই যাই পিনে চোৱাৰ বাৰীত কৰ্ড এটা কিনিব লাগিব, টিভি কৰ্ড এটা।
কটো লৈ পিনে ধুনীয়াকৈ পূজা চূজা খাই পিনে ধুনীয়াকৈ ঘৰলৈ যাম। আহি আছোঁ বৰ্তমান। বৰষুণটো আৰু দিছে, আৰু ধৰ পৰিবই যেন পাইছোঁ বৰষুণটো। ফাইনেলি আমাৰ পূজা চূজা খাই বৰ্তমান হৈ গ'ল। এতিয়া আমি ঘৰলৈ আহি আছোঁ। বৰষুণটো বহুতকৈ দিছে, অলপ ৰখি আহিবলগীয়া হৈ গৈছে, সেইটো কাৰণে এতিয়া আৰু বৰষুণ ধৰি আছে, সেইটো কাৰণে অলপ এৰিছে। তাৰমানে সেই সময়তে গুচি আহে ভাল, সেইটো কাৰণে গুচি আহিলোঁ। যদি আকৌ ৰখি থকা যায় বৰষুণৰ কাৰণে, আৰু বৰষুণটো পৰি থাকিব, নেপাকৈ বৰষুণ পৰি থাকিব, সেইটো কাৰণে বহুত টাইমলৈ ৰখি থাকিবলগীয়া হ'ব, সেইটো কাৰণে গুচি আহিলোঁ বৰষুণটো এয়াৰ কাৰণে। আহি আছোঁ আমি ঘৰলৈ। ভিডিঅ'টো ইমানতে সামৰিব ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।